মৰ্নিং গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু এতিয়া আচলতে টাউন যাব ওলাইছোঁ কেইটামান কাম আছে আৰু অলপ শ্বপিঙো কৰিবলগীয়া আছিলে বাৰু বাট চাওঁ যদি পচন্দ হয় তেতিয়াহ'লে শ্বপিঙো কৰিম আৰু যদি নহয় নালাগে আৰু বিশেষকৈ মোৰ বেলেগ কাম কেইটামানহে আছে যিকেইটা নকৰিলে নহয় একচুৱেলি আৰু এতিয়া তালৈকে যাওঁ আৰু ব'লক আৰু আজি ৱেডাৰটো বহুত ভাল আচলতে আৰু সেইকাৰণে খোজেৰে যাওঁগৈ আৰু বতৰ ওলাই যোৱা আমেজটো বেলেগ আৰু বিশেষকৈ এতিয়া লগৰ এটাও ৰৈ আছে আৰু তাকো লগ কৰোঁগৈ তাৰো কিবা কাম আছে বোলে আৰু মোৰ কেইটামান কৰিবলগীয়া আছে তো কৰি লওঁ ব'লক ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু টাউনৰ মুখে গৈ আছোঁ আৰু বেছি টাইম নালাগে আৰু 2 মিনিটমান লাগিব চাগে খোজকাঢ়ি গ'লে বৰ্তমান বৰুৱা চাৰিআলি পালোহি আৰু এতিয়া চক বজাৰৰ ফালে যাম বুলি ভাবিছিলোঁ ফাৰ্ষ্ট কিন্তু চক বজাৰৰ ফালে নাযাওঁ প্ৰথম ৰূপহীয়ালি যাওঁ তাত লগৰটো আছে আৰু বেংকত যিহেতু কাম দুটামান আছে সেইকেইটা কৰি লওঁ আৰু বতৰটো যিমান ভাল দেখিছিলোঁ একচুৱেলি ইমান ভাল নহয় গোপগোপনি আচলতে গৰম এটা উঠিছে এতিয়া হয়তো খোজকাঢ়ি অহাৰ কাৰণেও হ'ব পাৰে বাট এতিয়া মই মেইন টাউন পাইছোঁহি আৰু মানুহৰ যথেষ্ট ভিৰ হৈ আছে আচলতে আৰু এতিয়া ডাইৰেক্ট আচলতে বেংকৰ পৰা আহোঁগৈ অলপ AC হাৱাও খাই আহোঁগৈ ফ্ৰীকৈ চাদৰৰ সেমেকা আচল খনে মাতে আউসিত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে আৰু বৰ্তমান এতিয়া মিঠাপুখুৰী পাইছোঁহি আৰু তো বেছি দূৰ নাই আৰু পালোগৈ আৰু এতিয়া আহিলোঁ আচলতে বেংকলৈ গ'লোঁ বেংকৰ কাম হ'ল আৰু এতিয়া এক্সচেঞ্জৰ অফিচৰ পৰা আহোঁগৈ আগৰখনৰ ভেলিডিটি গ'ল যিহেতু আকৌ নতুনকৈ এতিয়া এপ্লাই কৰিব লাগিব আৰু বৰ্তমান এক্সচেঞ্জৰ অফিচৰ পৰা ওলালোঁ বহুত টাইম লাগি গ'ল আচলতে 1:45 হৈ গ'লগৈ এতিয়া যিহেতু ঘৰৰ পৰা ওলাইছিলোঁ 10টা বজাত আৰু বহুত বেছিয়ে টাইম লাগিলে আচলতে ইয়াত 2-3 ঘণ্টামান লাগিলে আৰু এতিয়া শ্বপিং মললৈ যোৱাৰ কথা আছিলে বাট কি কৰোঁ নাজানো যাওঁ সেইফালে এতিয়া যাওঁ আৰু যদি পাৰোঁ আপোনালোকক যোৰহাটৰ দুটামান শ্বপিং মলো দেখুৱাম আৰু আমাৰ ককাই কিবা ক'ব নি এতিয়া আৰু যাওঁ বোলে আচলতে দেৰি হৈছে বহুত দেৰি হ'লগৈ আৰু আচলতে বিশালৰ পৰা ওলাই আহিলোঁ বজাৰ কৰিব নোৱাৰি বহুত টান আচলতে বহুত মানুহ আচলতে সেইকাৰণে ওলাই আহিলোঁ আৰু এতিয়া আচলতে আৰু এটা কাম আছে সেইটো কৰি তাৰপিছত ঘৰ যাওঁ আৰু আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকৌ তুমি দিলা 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 ঠিকনা অ জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে প্ৰেমৰ বতৰা এতিয়া আমি গুৱাহাটীত গৈছোঁ বেছি ভিৰ নাই ইয়াৰো বেংকৰ কাম লেঠা শেষে হোৱাগৈ নাই দেন বেংকৰ কামখিনি কৰি লওঁ দেন আকৌ ডাকঘৰলৈ যাবলৈ আছেই মোৰ আৰু আজি বহুত দিনৰ মূৰত আচলতে এতিয়া বৰ্তমান মই আছোঁহি যোৰহাটৰ JB কলেজত আৰু এতিয়া এয়া চাওক
যোৰহাট JB কলেজ এতিয়া আমি ছেকেণ্ড ফ্ল'ৰত আছোঁ আৰু বৰ্তমান মোৰ লগৰটো আচলতে ভিডিঅ' কৰি আছে তাৰ নিজৰ ডিপাৰ্টমেণ্টটো সি বহুত দিনৰ মূৰত আচলতে চাইছেহি আৰু ময়ো আচলতে মই বেলেগ এটা বিভাগত পঢ়িছিলোঁ বাৰু কিন্তু হ'লেও ইয়াত এক্সাম প্ৰায় দিবলৈ অহা হয় বা এক্সাম ইয়াতে দিওঁ তো ময়ো আহিলোঁ আচলতে আৰু ভাবিলোঁ আহিছোঁ যেতিয়া আপোনালোককো বৰ্তমান দেখুৱাই দিওঁ JB কলেজখনৰ অলপ পৰিৱেশটো আৰু এতিয়া আপোনালোকক আচলতে মই JB কলেজৰ অলপমান পৰিৱেশটো দেখুৱাই দিছোঁ কেনেকুৱা কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ ৰুমতে কি জানো মায়া সদা উকাৰাতিতে ফুলে কেতেকী মই চমকো দুবাহু প্ৰসাৰিলে বৰ্তমান ঘৰ আহি পালোহি আৰু বহুত ভাগৰ লাগিছে আচলতে ক'তো একো খোৱা বোৱাও নহ'ল আৰু ছুপাৰ মাৰ্কেটত সোমাইছিলোঁ তাৰপিছতে দেন আকৌ শ্বপিং মলতো সোমাইছিলোঁ শ্বপিং মলতো আপোনাৰ একো বজাৰ কৰিব পৰা নহ'ল কাৰণ বহুত মানুহ ভিৰ আচলতে আৰু যদি বস্তু মানে হেৰি কৰোঁতে বাছি মেলি লওঁতে বেছি টাইম নালাগে কিন্তু কেছ কাউণ্টাৰত পইচাৰ কাৰণে লাইন যিটো পাতিব লাগে ন দেখিয়ে ভয় লাগিলে তো সেইটো বাবে ভাবিলোঁ বেলেগ এদিনা কৰিবলৈ আহিম আচলতে তো সেইকাৰণে একো শ্বপিঙো কৰা নহ'ল দেন ক'তো একো খোৱা বোৱাও নাই ঘৰ আহি পাইছোঁহি 4টা বজাত দেন তেনেকৈ আৰু যোৰহাট টাউনখন এনেই অলপমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আচলতে আৰু প্ৰত্যেকটো জেগাত যিহেতু বেংকৰ হওক বা আপোনাৰ বেলেগ চৰকাৰী কিছুমান অফিচত যিহেতু ভিডিঅ' কৰিব নোৱাৰি তো সেইবাবে তেনেকৈ ভিডিঅ' বনোৱা নহ'ল আৰু গৰম মানে ৰাতিপুৱা ৱেডাৰটো বহুত ভাল আছিলে দেন যেতিয়া গ'লোঁ আধা ঘণ্টামান যেতিয়া গৈ খোজকাঢ়ি গৈছোঁ বাপৰে যিটো গোপগোপনি গৰম উঠিলে ন তাৰপিছত সেইকাৰণে মানে একো ভিডিঅ' মানে পাহৰি যোৱা নিচিনা হ'ল ইমান গৰমত মানে কি ভিডিঅ' বনাই থাকিম মানে তেনেকুৱা নিচিনা হ'ল আৰু তেনেকৈ বিশেষ ভিডিঅ' বনোৱাও নহ'ল তো সৰু সুৰাকৈ আৰু যিকেইটা ভিডিঅ' ৰেকৰ্ড কৰিছিলোঁ সেইকেইটাকে আপোনালোকৰ আগত দিছোঁ আৰু দেখুৱাইছোঁ কেনে পাইছে নাজানো আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ অতি সোনকালে